Hi guys, welcome back to my YouTube channel. তো মাকসুদা কেলা মানে কথাটো এনেকুৱা যদি ভিডিওটো চাই আছা তেন্তে প্ৰথমতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তাৰপিছত এটা লাইক কৰি দিয়া নেক্সট ষ্টেপটো হ'ল লাইক কৰি দিয়া তাৰপিছত এটা কমেণ্ট মাৰি দিয়া ভালকৈ কমেণ্ট এটা মাৰি দিয়া এতিয়া মাৰিলা আপুনি মাৰিছা না এই ল'ৰাজনে মাৰিছা থেংক ইউ তো ভিডিওটো এনেকুৱা যে মই আজি বজাৰত গৈছিলোঁ এই চাইডৰ মই বজাৰত গৈছিলোঁ বজাৰৰ পৰা এই কাপোৰ চাপোৰ লৈ আনিলোঁ চোলা লৈ আনিলোঁ তো কথাটো এনেকুৱা চোলাও লৈ আনিলোঁ কিন্তু মই এটা জাঙিয়া বিচাৰি আছিলোঁ মানে জাঙিয়া তাৰপিছত জাঙিয়া বিচাৰিলোঁ মোৰ চাইজৰ জাঙিয়া নাই মানে চাইজটো মিলে কিন্তু মোৰ বাৰীডাল মস্ত ডাঙৰ না তো জাঙিয়া বিচাৰি নাপালোঁ ইমানেই ডাঙৰ মানে বাৰী মোৰ কি কবি আৰু বহুত ডাঙৰ বাৰী 6 ফুট নহয় 8 ইঞ্চি কিবাখিনি আছে ইমান তাৰপিছত ডাঙৰটো হ'ল এডাল ফুলকাপা সমান ডাঙৰ মোৰ মাল চেটডাল বহুত ডাঙৰ হয় তাৰপিছত সেইকাৰণে এতিয়া মই বজাৰৰ পৰা আনিব নোৱাৰিলোঁ তো বজাৰৰ পৰা আনিব নোৱাৰাৰ কাৰণে মই এতিয়া দৰ্জিতাত চিলাব যাব দিম এটা জাঙিয়া ডাঙৰ চাই তো যদি কোনোবাই মানে এনেকুৱা প্ৰব্লেম ভুগি আছে মোক কমেণ্ট দিব মোৰ বাৰীডাল মস্ত ডাঙৰ আৰু কোনোবা যদি মোৰ ডাঙৰ বাৰীডাল চুদা খাব মন আছে কমেণ্ট কৰক আৰু সেয়া আৰু ডাঙৰডাল মোৰ বাৰীডাল ডাঙৰ বহুত সেইকাৰণে মই জাঙিয়া নাপালোঁ আজি বজাৰত মোৰ বহুত বেয়া লাগিল মনটো মোৰ ইমান ডাঙৰ বাৰী হ'ব বুলি ভবা নাছিলোঁ কাৰণ মই এতিয়ালৈকে 20-30টামান চিয়া চুদিলোঁ তিৰিও দুটামান চুদিছোঁ চ' সেয়াই আৰু তো যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক এটা কৰিবলৈ নাপাহৰিব তো আজিলৈকে বাই বুচ আৰু চুদা আৰু মাক চুদাই